পৃথিৱীৰ প্ৰথমটো কাৰ এক্সিডেণ্ট ক'ত হৈছিল? ৰাস্তা ঘাট পাৰ হ'বলৈ ভয় কৰে নেকি? তেনেহ'লে আপোনালোক এটা ফোবিয়াৰ শিকাৰ হ'ব পাৰে। মহিলাসকলে কিয় তৰ্ক কৰে? এনেকুৱা বহুতো ইণ্টাৰেষ্টিং কথা আজি এই ভিডিঅ'টোত লৈ আহিছোঁ, গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাওক আৰু কথাখিনি জানি লওক। গতিকে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট পইণ্ট ইজ, যদি আপুনি বিচাৰে যে আপোনাৰ কথা কোনোবাই ভালদৰে শুনক, তেনেহ'লে আপুনি আপোনাৰ বাক্যশাৰী আৰম্ভ কৰাৰ আগত এই কথাকেইটা কৈ ল'ব যে মই আপোনাক এইটো কথা নকওঁ বুলি ভাবিছিলোঁ। আচলতে এই কথাটো কোৱাৰ লগে লগে শ্ৰোতাজনৰ মাইণ্ডত এটা ট্ৰিগাৰ হয় আৰু সেইবাবে তেওঁলোকে আপোনাৰ কথাত বেছি মনোযোগ দিয়ে। ছেকেণ্ড পইণ্ট ইজ, এটা পৰীক্ষাৰ দ্বাৰা গম পোৱা গৈছে যে মহিলাসকলে সেইসকলৰ লগতহে তৰ্ক কৰে যাক তেওঁলোকে সঁচাকৈয়ে কেয়াৰ কৰে। পইণ্ট নম্বৰ 3, আপোনালোকে এইটো কথা জানেনে যে যেতিয়া বহুকেইজন মানুহে মিলি এজন মানুহক ইনচাল্ট অথবা অপমান কৰে, তেনেহ'লে সেই মানুহজনে সেইজন মানুহকে চাই যোনজনক মানুহজনে সঁচাকৈয়ে আপোন বুলি ভাবে। ফ'ৰ্থ নম্বৰ পইণ্টত এটা আচৰিত কথা কওঁ শুনক। আমি ভাবোঁ যে যেতিয়া আমি অকলশৰে থাকোঁ তেতিয়াহে আমি অকলশৰীয়া অনুভৱ কৰোঁ। আচলতে তেনেকুৱা নহয়, আৰু আচল কথাটো হ'ল যেতিয়া আমাক কোনেও কেয়াৰ নকৰে তেতিয়াহে আমি অকলশৰীয়া অনুভৱ কৰোঁ। পইণ্ট নম্বৰ 5, এগ্ৰিঅ'ফোবিয়া এটা এনেকুৱা বেমাৰ যিটো হ'লে মানুহে ৰাস্তা ঘাট বা পথ পাৰ হ'বলৈ ভয় কৰে। আৱাৰ 6 পইণ্ট ইজ, এজন সাধাৰণ মানুহে জীৱনত 25 বছৰ টোপনিত পাৰ কৰে। হয়নে আচৰিত কথা? তেনেহ'লে আৰু এটা আচৰিত কিন্তু সঁচা কথা কওঁ শুনক। বৈজ্ঞানিকে এটা পৰীক্ষাৰ দ্বাৰা গম পাইছে যে যেতিয়া পৃথিৱীত ৰঙীন টিভি অৰ্থাৎ কালাৰ টিভি অহা নাছিল তেতিয়া 80% মানুহে ব্লেক এণ্ড হোৱাইট সপোন দেখিছিল। পইণ্ট নম্বৰ 7, কেইদিনমানৰ আগতে ভাৰতে চন্দ্ৰলৈ চন্দ্ৰযান 2 পঠাইছে, আৰু যদি সেই চন্দ্ৰলৈয়ে যদি এজন মানুহে ঘণ্টাত 95 কিলোমিটাৰ বেগত যায় তেনেহ'লে চন্দ্ৰত পাবলৈ সেই মানুহজনৰ 168 দিন লাগিব। পইণ্ট নম্বৰ 8, মই অলপ আগতে কৈছিলোঁ যে পৃথিৱীৰ প্ৰথমটো কাৰ এক্সিডেণ্ট ক'ত হৈছিল। পৃথিৱীৰ প্ৰথমটো কাৰ এক্সিডেণ্ট আমেৰিকাৰ অহিঅ' ৰাজ্যত হৈছিল। পইণ্ট নম্বৰ 9, ৰাছিয়াৰ এটা আজব আইন কি জানেনে? সেইটো হ'ল যে ৰাছিয়াত লেতেৰা গাড়ী চলাব নোৱাৰিব, অৰ্থাৎ ৰাছিয়াত লেতেৰা গাড়ী চলালে আইন উলংঘা কৰা হয়। পইণ্ট নম্বৰ 10, আমি সকলোৱে জানো যে মানুহৰ DNA আৰু চিম্পাঞ্জিৰ DNA প্ৰায় 95% মিল আছে, কিন্তু এইটো কথা জানেনে যে কল আৰু কবিৰ লগতো আমাৰ DNAৰ কিছু মিল আছে? হয়, কল আৰু কবি যিবিলাক আমি খাওঁ। পইণ্ট নম্বৰ 11, অকলে থকা বাঘ এটাক আমি কি বুলি ক'ম? নিশ্চয় বাঘ বুলিয়ে ক'ম, কিন্তু সমূহত থকা অৰ্থাৎ বহুকেইটা বাঘ একেলগে হৈ থাকিলে তেতিয়া আমি সেই বাঘৰ গ্ৰুপটোক এম্বুছ বা ষ্ট্ৰেক বুলি ক'ম। নম্বৰ 12, পৃথিৱীৰ গুৰুত্বাকৰ্ষণ অৰ্থাৎ গ্ৰেভিটিৰ কথা আমি সকলোৱে জানো, কিন্তু এইটো কথা জানেনে যে এই গুৰুত্বাকৰ্ষণৰ বাবেই পৃথিৱীত থকা পৰ্বতসমূহ 15,000 মিটাৰতকৈ অধিক ওখ হ'ব নোৱাৰে। পইণ্ট নম্বৰ 13, আধুনিক জীৱনত কম্পিউটাৰৰ উপযোগিতা কিমান হয়তো মই ক'ব নালাগে, কিন্তু সেই কম্পিউটাৰৰ সম্পূৰ্ণ নামটো কি জানেনে? মই কৈ দিছোঁ ৰ'ব। কমন অৰিয়েণ্টেড মেচিন, পাৰ্টিকুলাৰলি ইউনাইটেড এণ্ড ইউজড আণ্ডাৰ টেকনিকেল এণ্ড এডুকেশ্যনেল ৰিচাৰ্চ। সঁচাকৈ বৰ দীঘলীয়া নাম। পইণ্ট নম্বৰ 14, ATM অৰ্থাৎ অট'মেটেড টেলাৰ মেচিনৰ সহায়ত আমি পইচা উলিয়াওঁ, আৰু এই ATM আৱিষ্কাৰ কৰা মানুহজনৰ নাম আছিল জন ছেফৰ্ড বেৰন। কিন্তু মজাৰ কথাটো হ'ল যে এই ইনভেণ্টৰজনে প্ৰথমে ATMৰ পিন 6টা সংখ্যাত ৰাখিছিল, কিন্তু তেওঁৰ পত্নীয়ে 6টা সংখ্যা মনত ৰাখিব নোৱাৰাৰ কাৰণে ATMৰ সংখ্যা 4টা কৰি দিয়া হ'ল। পইণ্ট নম্বৰ 15, চাহ খাই ভাল পায়নে? আৰু আপোনালোকে চাগে জানে যে এই চাহৰ আৱিষ্কাৰ চাইনা অৰ্থাৎ চীন মহাদেশত হৈছিলে, আৰু এই চাহেই প্ৰথমতে ঔষধ হিচাপে ব্যৱহাৰ কৰা হৈছিল, আৰু ভাৰততে এই চাহৰ সদায় খোৱাৰ পৰম্পৰা আৰম্ভ হৈছিল। ভাৰতত চন 1835ৰ পৰা চাহ খোৱা আৰম্ভ হৈছিল। যদি আপোনালোকে এটা হ'লেও নতুন কথা গম পালোঁ বুলি ভাবে তেনেহ'লে ভিডিঅ'টো লাইক কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, যাতে ভৱিষ্যতলৈ আৰু এনেকুৱা কথা আপোনালোকক জনাই থাকিব পাৰোঁ।